আজান পীৰ নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো তা আজান পীৰৰ মিউজিয়াম বনোৱা আৰু মিয়া মিউজিয়াম বনোৱা একে নেকি এই যিবিলাক মানুহে টুইটাৰ সোশ্যাল মিডিয়ামত নাজানে তেওঁলোকে অসমীয়া মুছলমানৰ পৰম্পৰাটো শেষ কৰি আছে অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিল এইবিলাক নহয় আজি বিজেপিৰ মেনিফেষ্টোখন এখন আপোনালোকে দিছিল আৰে মই গৌৰৱেৰে কৈছো আমি দিছো অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব আজান পীৰৰ লগত চেয়াৰমেনক তুলনা কৰি আছে নেকি নীলা লুঙিক তুলনা কৰি আছে নেকি আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই আজান পীৰৰ কোন আমিতো আজান পীৰৰ বিৰোধী নহয় আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস হেতুৰ বিৰুদ্ধে নহয় বিজেপি কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজানখন নিজৰ জাগাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে